ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম ৰাজু। আপোনালোকে চাই আছে টেকনিকেল ৰাজু। মই আজি এটা নতুন ভিডিঅ'ৰ মাজত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল যে প্লেলিষ্ট, যদি আপোনাৰ ইউটিউব চেনেল আছে প্লেলিষ্ট কেনেকৈ বনাব। তো প্লেলিষ্ট বনোৱাৰ আজি গোটেইখিনি প্ৰচেছ আপোনালোকক শিকাম। তো বলক মোবাইলৰ স্ক্ৰীন লৈ। তো হেল্ল' ফ্ৰেণ্ডছ, তো মই আহিলোঁ এতিয়া মোৰ মোবাইলৰ স্ক্ৰীনলৈ। তো চাই থাকক। প্ৰথমতে আগতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত আহি যাব। এইটো মোৰ ক্ৰম ব্ৰাউজাৰৰ হোম পেজ চাবলৈ পাইছে। তো প্ৰথমতে এই চাৰ্জত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে টাইপ কৰিব যে ইউটিউব ষ্টুডিঅ'টো এনেকৈ এবাৰ টাচ কৰি দিব। টাচ কৰি দিয়াৰ পিছত আপোনালোকে এই যে ৰঙা ওপৰত যে দেখিছে লগোটোৰ ওপৰত, ইয়াতে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক ডেস্কটপ ছাইটটো আপোনালোকে এবাৰ ইয়াতে টিক মাৰ্কটো দি ল'ব। দি লোৱাৰ পিছত এইটো চাওক এই ইউটিউব ষ্টুডিঅ' প্ৰথম যিটো লিংক, ইয়াতে এবাৰ ক্লিক কৰি দিব। অকণমান ৰ'ব। ৰোৱাৰ পিছত চাওক মোৰ এইখন মানে ভিডিঅ'ৰ ষ্টুডিঅ' এইটো মানে মোৰ ষ্টুডিঅ' এইটো খুলি গৈছে। তাৰপিছত ইয়াতে অকণমান মই জুম কৰি দিছোঁ। জুম কৰি দিয়াৰ পিছত চাওক প্ৰথমতে মোৰ ইউটিউবৰ লগো, তাৰপিছত 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ অপশ্যনটোত আপোনালোকে এবাৰ ক্লিক কৰি দিব। এই চাইটৰটো এই চাওক লিখা দেখাইছে এইটো প্লেলিষ্ট। তো মই আজি আপোনালোকক প্লেলিষ্টত বনাবলৈ শিকাই আছোঁ। তো অকণমান মই জুমটো আউট কৰি দিছোঁ। চাওক এই যে ওপৰত দেখিছে নিউ প্লেলিষ্ট, আপোনালোকে নিউ প্লেলিষ্টত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক এডিট নেম টাইটেল দিবলৈ কৈছে, মানে এডিট টাইটেল। আপোনালোকৰ প্লেলিষ্টৰ টাইটেল কি ৰাখিব? তো মই আজি মোৰ টাইটেল ৰাখিম, প্লেলিষ্টৰ টাইটেল ৰাখিম মই, যিহেতু নতুন টাইটেল এটা খুলিম। ভালকৈ চাই যাব, কিন্তু ক'তো স্কিপ কৰিলে কিন্তু আপোনালোকে বনাব নোৱাৰিব। ভালকৈ মনোযোগ সহকাৰে এইটো চাব। ইয়াতে মই লিখিম ইয়াতে যে ইউটিউব আপডেট। এই বস্তুটো কিয় কৈছোঁ, প্লেলিষ্টটো মানে ধৰক আপোনালোকৰ বহুতকেইটা মানে ভিডিঅ' আছে, অথবা যেনেকুৱা মোৰ ইউটিউব চেনেলটোত টেকনিকেল ৰাজু, মোৰ টেকনিকেলৰ ভিডিঅ' থাকে, আনবক্সিং থাকে, তাৰ উপৰিও ধৰক কি ইউটিউব আপডেট যেতিয়া আহে নতুনকৈ এইটো দিওঁ ভিডিঅ'। তাৰপিছত আনবক্সিং থাকে, তাৰপিছত আৰু নিউ ভিডিঅ' থাকে। তো গোটেইবিলাক মানে যাতে একেলগে খেচিৰি হৈ নাযায়, তাৰ কাৰণে মানে এইটো প্লেলিষ্টটো ছিষ্টেম কৰিছে ইউটিউবে। সেইকাৰণে মানে ভিডিঅ'বিলাক ভাগকৈ থ'লে ভাল হয় আৰু ভিউজটো বেছিকৈ পোৱা যায়। মানে যদি একেলগে চব ভিডিঅ' থাকে, কোনটোৰ পৰা কোনটো চাব মানে এইটো মানে অলপ দিগদাৰী হয় ক্ৰিয়েটৰবিলাকৰ। সেইকাৰণে মানে যিমানবিলাক ভিউজ আছে মানে ডাইৰেক্ট যদি আপোনালোকৰ প্লেলিষ্টত আহি যায়, যদি যিটো ভিডিঅ' তাক লাগে মানে সোনকালে এইটো মানে ভিডিঅ' ওলাই ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে এনেকৈ ছিষ্টেমটো বনাব লাগিব প্লেলিষ্টটো। তো ইয়াতে আহিলে মই টাইটেল ইয়াতে দিলোঁ, টাইটেলটো দিলোঁ যে ইউটিউব আপডেট দিয়াৰ পিছত এইটো আপোনালোকে ইয়াতে অকণমান জুম কৰি দিছোঁ, চাব। ইয়াতে আপোনালোকে চাব পাৰে। এতিয়া চাওক ইয়াতে এটা চিম্বল দিয়া আছে। চাওক আপোনালোকে পাব্লিক কৰিব বিচাৰে না প্ৰাইভেট না আনলিষ্টেড। তো চব মই আজি পাব্লিক কৰিব বিচাৰোঁ। তো মই ইয়াতে পাব্লিকক ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ক্ৰিয়েট বুলি লিখা আছে, ইয়াতে এবাৰ ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব, চাওক এইটো নিউ এটা পেজ হৈ গ'ল প্লেলিষ্টৰ। তো এই পেজটোত ইয়াতে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে এটা পেঞ্চিলৰ দৰে আহিছে। এই পেঞ্চিলটোত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক ইউটিউবত লৈ আহিব। ইউটিউবত লৈ অহাৰ পিছত আপোনালোকে চাওক ইয়াতে এই যে পেঞ্চিলটো যে দেখিছে ফেয়াৰৰ ওচৰত যে পেঞ্চিলটো, এই পেঞ্চিলটোত এবাৰ ক্লিক কৰি দিব লাগিব। এনেকৈ এবাৰ ক্লিক কৰি দিয়ক। তো চাওক ইয়াতে ডিছক্ৰিপশ্যন আপোনালোকে লিখিব পাৰে। এইটো দিছে টাইটেল, মই ইয়াতে ডিছক্ৰিপশ্যনত দিম, মই ইয়াতে লিখিম নতুন
ইউটিউব আপডেট মই ইয়াতে ডেসক্ৰিপশ্যনত দিলোঁ যে নতুন ইউটিউব আপডেট ইয়াতে দি দিলোঁ টাইটেলটো তো ইয়াতে এই যে ওপৰত এটা যে মেছেজৰ দৰে দেখিছে সিম্বলটো কলা চিহ্নটো এবাৰ ইয়াতে আপোনালোকে এবাৰ প্ৰেছ কৰি দিব তো প্ৰেছ কৰি দিয়াৰ পিছত চাওক এইটো টাইটেল হ'ল ডেসক্ৰিপশ্যন হৈ গ'ল তাৰ পিছত এতিয়া মেইন কামটো কি এই যে ওপৰত যে এৰো চিহ্নটো দেখিছে ইয়াতে এবাৰ আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চাওক এইটো আপোনালোকৰ পেজটো খুলি গ'ল মানে ইউটিউবৰ যেটো মানে প্ৰথম যেটো হোম পেজ এটো খুলি গ'ল তে এতিয়া আপোনালোকে কি কৰিব এই যে আপোনাৰ যেটো লগোটোৰ ওপৰত এবাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চেনেলত আহি যাব ইওর চেনেল বুলি লিখা আছে ইয়াতে আহি যাব ইয়াতে আহি যোৱাৰ পিছত আপোনালোকে চাওক এইটো হোম ইয়াতে হোম পেজ ইয়াতে চাওক এবাৰ ভিডিও বিলাক তাৰ পিছত হল ভিডিও এইবিলাক যিমানবোৰ মই ভিডিও এৰিছিলো এইটো ভিডিও তো এইটো হল প্লেলিষ্ট তো চাওক মোৰ ইয়াতে এটা ভিডিও আপডেট হৈ গৈছে তে ইয়াতে মই যেটো লিখিছো যে নিউ ইউটিউব আপডেট নহয় জানো মই এটো কেতিয়া কি কৰিম মই এটা ইউটিউব আপডেটৰ যিমান কিটা মোৰ ইউটিউব আপডেট আহিছে মই ভিডিও বনাইছো সেই কিটা মানে ইয়াতে মই এড কৰিম এড কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ভিডিওত যাব ভিডিওত যাই কিনে মই এটো লিখিছো যে এই 2 নম্বৰটো হৈছে যে 5 নিউ ইউটিউব আপডেট তো এইটো নিউ ইউটিউব আপডেট হয় তো এইটো মই প্লেলিষ্টত থৈ দিম যেহেতু মই ইউটিউব আপডেটৰ কাৰণে মই প্লেলিষ্টটো বনাইছিলো ইয়াতে এবাৰ এই 3 ডটত এবাৰ 3 ডটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত 3 ডটত ক্লিক কৰি দিয়াৰ পিছত এটা চাওক সেভ টু প্লেলিষ্ট এবাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চাওক ওয়াচ লেটাৰত ক্লিক নকৰি আপোনালোকে কৰিব লাগিব যে ইউটিউব আপডেটটোত এবাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এই ৰাইট চিনটোত এবাৰ ডানত ক্লিক কৰি দিব চাওক ডান যেতিয়া মই ক্লিক কৰি দিলো এতিয়া মই প্লেলিষ্টত যাম ইয়াতে চাওক ইয়াতে আহি যোৱা নাই অলপ পিছতে আহি যাব তো মই ইয়াতে চাওক এতিয়া এইটো ভিডিও ইয়াতে আহি গ'ল এতিয়া এনেকাকে মই আৰু এটা মানে ভিডিও ইয়াতে মই এড কৰিম যেহেতু ইউটিউব আপডেট এইটো এটা ওয়াইটি ষ্টুডিও বিগ আপডেট এইটো এটা মই ক্লিক কৰিব পাৰো এই 3 ডটত ক্লিক কৰিম ক্লিক কৰি দিয়াৰ পিছত এই সেভ টু প্লেলিষ্ট এনেকৈ কৈ আপোনালোকে কৰিব পাৰিব ইয়াতে ইউটিউব আপডেটত ক্লিক কৰি ডাউনলোড ক্লিক কৰি দিব তাৰ পিছত যাব প্লেলিষ্টত যাই চাব যে ইয়াতে এটাই ভিডিও আছে কিন্তু অলপ পিছতে ইয়াতে দুটা আহি যাব চাওক অকমান স্ক্ৰল কৰিব কৰাৰ পিছত চাওক দুটা আহি গ'ল ন এনেকৈ যিমান বিলাক ইউটিউব আপডেট আছে ইউটিউবৰ আপডেটৰ লিষ্ট আপোনালোকে বনাব পাৰিব তাৰ পিছত মানে প্লেলিষ্টটো মানে বনালে কি হয় ভিউছৰ মানে সংখ্যাটো অতি সোনকালে বাঢ়ি যায় তো এনেকৈ আপোনালোকে প্লেলিষ্ট বনাব চাইকিনে ভাল পাইছে প্লিজ এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে নোটিফিকেশন বেলটো অল પર ক্লিক কৰি ৰাখিব ইয়াৰ পিছত নতুন কন্টেন্ট আপোনাৰ মাজত অতি সোনকালে যাব তো আজি এইখিনি গুড বাই